আমাৰ সপোনৰ ঘৰখন। মিতালী চুতীয়াৰ লিখনি, পাঠ ঋতুমণি ভূঞা। তাতেই আছিল আমাৰ সপোনৰ ঘৰটো। কিমান বাৰ যে আমি ঘৰ এটা বনাওঁ বুলি বনাব পৰা নাছিলো। প্ৰথম খুটা পুতাৰ দিনা তোমাৰ মনত আছেনে? মই যে তোমাক কৈছিলো প্ৰসাদৰ লগতে মিঠাই অকণো লৈ আহিব। তুমি মিঠাইৰ লগতে বুনিয়া ভুজিয়া অলপো লৈ আহিছিলা। ৰাতি যে পোনাকণে মনে মনে দুটা মিঠাই খাই থৈছিল, তোমাৰ বাৰু মনত আছেনে? মনততো থাকিবই, কেনেকৈনো পাহৰিবা হয়। নিজৰেই সপোনৰ ঘৰখন বধাটো জানো কোনোবাই পাহৰে? ঘৰৰ খুটা পুতাৰ দিনা যেতিয়া তুমি প্ৰথমে মোকেই চিমেণ্টৰ ঘোলখিনি দিবলৈ কৈছিলা, তেতিয়া জানানে মোৰ বুকুখন সুখতে হাত পৰি গৈছিল। তুমি যে সকলোকে শুনোৱাই কৈছিলা প্ৰথমে মোৰ লখিমী মানুহজনীৰ হাতেৰে ঘৰৰ খুটাটো বহো বুলি। তেতিয়া তোমালৈ মোৰ যে মৰমটো বৰ উঠলি উঠিছিল জানানে? তেতিয়া তোমাৰ চকুলৈ লাজ লাজকৈ চাওঁতে দেখিছিলো আমাৰ মূৰৰ ওপৰত স্থায়ীকৈ চালি এখন দিয়াৰ চেষ্টাত তুমি সফল হোৱাৰ গৌৰৱত তোমাৰ মুখখন উজ্বলি উঠিছিল। পকাৰ চাৰিটা খুটা, ওপৰত টিনপাত আৰু মজিয়াখন পকা কৰি তিনি কোঠাৰে আমাৰ সপোনৰ ঘৰখন পাতিছিলোহে। কিমান দিন হৈছিল বাৰু? আঙুলিবোৰত হিচাপ কৰি চাওঁতে গম পালো বছৰি পাৰ নহলচোন। ক'ৰ পৰা যে জুই লেলিহান আহি আমাৰ সপোনৰ ঘৰখন পুৰি ছাই কৰি পেলালে নিমিষতে গমেই নাপালো। ছাই কৰি পেলালে মই পাতি লোৱা বাৰীখন, ছাই কৰি পেলালে পোনাকণৰ মৰমৰ ছাগলী পোৱালিটোৰ লগতে মোৰ হাঁহ কুকুৰা কেইটা। চকুৰ আগতেই মুহূৰ্ততেই জ্বলি শেষ হৈ গ'ল আমাৰ ঘৰখন। এতিয়া তাকেই দূৰৰ পৰা বিচাৰি হাবাথুৰি খাইছো। কোনখিনিত বাৰু পৰি গ'ল আমাৰ সপোনৰ ঘৰখনৰ ছাইখিনি?